ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক। পৃথিৱীত এনেকুৱা এটা মহাশক্তি আছে যিটোৱে এই মায়াৰূপী পৃথিৱীখন চলাই আছে। এই মহাশক্তিক ভগৱান বুলি গণ্য কৰা হয়। যিসকলে সত্য হৃদয়েৰে ঈশ্বৰক উপাসনা কৰে আৰু তেওঁৰ ওপৰত বিশ্বাস ৰাখে, তেওঁলোকে নিশ্চিতভাৱে নিজৰ জীৱনত সফলতা লাভ কৰে। ঈশ্বৰৰ প্ৰতি থকা ভক্তিয়ে আমাৰ মনত এক আচৰিত শক্তি আৰু সাহসৰ সৃষ্টি কৰে। ইয়াৰ দ্বাৰাই আমি কঠিন সময়ৰ সৈতে যুঁজিবলৈ সাহস পাওঁ। ঈশ্বৰৰ প্ৰতি থকা ভক্তিয়ে আমাৰ জীৱনটো সুখেৰে ভৰাই তোলে। একে সময়তে ঈশ্বৰৰ এই শক্তিক মানুহে বিভিন্ন নামেৰে মাতে। কোনোবাই ৰাম, কোনোবাই যীশু, কোনোবাই আল্লাহ, কোনোবাই ৱাহেগুৰু বুলি কয়, কিন্তু সকলো মানুহে ইয়াক বিশ্বাস কৰে। ভগৱানৰ প্ৰতি অধিক ভক্তি আৰু শ্ৰদ্ধা বৃদ্ধিৰ বাবে আজি আমি আপোনালোকলৈ এই ভিডিঅ'টি আগবঢ়াইছোঁ। আহক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ কোনো বিপদ নহয়, আমি যাতে নিৰ্ভীকভাৱে সকলো সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ। এটি নতুন পুৱা দিয়াৰ বাবে প্ৰতিদিনে ৰাতিপুৱা উঠি ঈশ্বৰক ধন্যবাদ জনাওক। ভগৱান সকলোৰে বাবে সমান, তেওঁৰ কোনো ধৰ্ম নাই। প্ৰতিটো কামতে ঈশ্বৰক কৃতজ্ঞতা জনাওক, তেতিয়া ঈশ্বৰে আপোনাৰ পথ সহজ কৰি তুলিব। যিসকল লোক ধাৰ্মিক, তেওঁলোকে সকলো দুখক সুখলৈ ৰূপান্তৰিত কৰিব জানে। মানুহৰ ধাৰ্মিক প্ৰবৃত্তিয়েহে তেওঁক বিপদত ৰক্ষা কৰে। ঈশ্বৰে আমাৰ পৰীক্ষা লয় আৰু তেওঁ আমাক ইয়াত সফল হোৱাৰ ক্ষমতাও দিয়ে। ব্যক্তি আৰু সমাজ উভয়ৰে বাবে ধৰ্ম প্ৰয়োজনীয়। এই জীৱনটো ভগৱানৰ এক অমূল্য উপহাৰ, ইয়াক নষ্ট নকৰিব। যদি আপোনাৰ ঈশ্বৰৰ ওপৰত বিশ্বাস থাকে, তেনেহ'লে আপুনি পাহাৰৰ চূড়াৰ পৰা উজুতি খাই পৰিব খুজিলেও ভগৱানে পৰিবলৈ নিদিয়ে। হয়, ঈশ্বৰে আমাক নিজৰ কলাত ঠাই দিব, নহয় আমাক উৰিবলৈ ডেউকা দিব। কেৱল কিবা এটাৰ প্ৰয়োজন হোৱাৰ বাবেই নহয়, আপোনাৰ যি আছে তাৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰক। ধৰ্মবিহীন মানুহ লেকামহীন ঘোঁৰাৰ দৰে বুলি কোৱা হয়। যদি আপুনি ঈশ্বৰক পূজা কৰে, তেন্তে আপোনাৰ ঈশ্বৰৰ ওপৰত বিশ্বাস থাকিব লাগিব। এনেকুৱা হ'ব নালাগে যে আপোনাৰ জিভাত ঈশ্বৰৰ নাম থাকে আৰু আপোনাৰ হৃদয়ত বিশ্বাস নাথাকে। ভগৱান সকলোতে আছে, গতিকে আপুনি সকলোতে প্ৰাৰ্থনা কৰিব পাৰে। ধৰ্মই মানুহক বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰে। গতিকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ক, জয় আপোনাৰ নিশ্চিত। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।